পৰিয়ালৰ সদস্যসকল, মই সকলোলৈ অভিনন্দন জনাইছোঁ। আজি আপোনালোকৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ হৈছে আৰু মই আশা ৰাখিছোঁ কি যিটো এটা নতুন এটা ইনিংছ জীৱনত আৰম্ভ হৈছে, এইটো আপোনালোকৰ এটা ভাল আৰম্ভণি হ'ব আৰু আহি থকা সময়ত আপোনালোকে খুব ভালকৈ এজন আদৰ্শৱান শিক্ষক শিক্ষয়িত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। আমাৰ যিখিনি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া সেইখিনি আপোনালোকে গম পাইছে যে ছ'চিয়েল মিডিয়াত বহুতে লিখি আছে যে মোৰ নাম্বাৰটো বেছি আছিলে কিন্তু মই নাপালোঁ। কিছুমানে বহুত কিবা কিবি কথা লিখি আছে। এতিয়া কথা হৈছে কি চৰকাৰে কাৰো বেয়া হোৱাকৈ সিদ্ধান্ত নলয় আৰু ৰুলৰ বাহিৰত যাই চৰকাৰে কেতিয়াও সিদ্ধান্ত ল'ব নোৱাৰে। বাকী থাকিল ভুল কৰাৰ ৰাস্তা। ভুল কৰাৰ ৰাস্তাটো হ'ল নেক্সট ঘোষ খোৱা। ঘোষ খালে ভুলটো কৰিব। এতিয়া ঘোষটো খোৱা আৰু দিয়াৰ মাজত হ'ব। ইয়াত কেইজন আছে আপোনালোকে ঘোষ দিছে? ঘোষ দিছেনে নাই আপোনালোকে? তো দিয়া নাই হ'লে চবে হাত উঠাওক, জোৰত কওক ঘোষ দিয়া নাই বুলি, তেতিয়াই গম পাম। ঘোষ দিয়া নাইতো? চব কেমেৰা মাৰি লওক ইফালে আজি, কিন্তু ঘোষ দিয়া নাই। থেংক ইউ। এতিয়া আপোনালোকক মই এটা দায়িত্ব দিম। ইয়াৰ পিছত আৰু আপোনালোকক মই দায়িত্ব নিদিওঁ। যেতিয়া ছ'চিয়েল মিডিয়াত ওলাব ঘোষ খোৱাৰ কথা, আপোনালোকে অলপ ডিফেণ্ড কৰিব। কাৰণ ঘোষ কাৰোবাক খাৱা বুলি কোৱাৰ লগে লগে দিয়াজনৰো বদনাম হয়। ঘোষটো কোনে দিয়ে? যোনে কিবা এটা ভুল কৰিছে, যোনে ইনকম্পিটেণ্ট। ইণ্টাৰভিউত যোনে পাছ কৰিবয়ে, যাৰ মেৰিট আছে, তাৰতো আৰু ঘোষ দিব দৰকাৰ নাই। ঘোষ কোনে দিব? যোনে নেকি চিলেকশ্যন নহ'ব, তাৰ মেৰিট নাই, সেইটো মানে সি ঘোষ দিবলৈ চেষ্টা কৰিব। কিন্তু আজিক লৈ পেলাই আমাৰ ৫,০০০তকৈ অধিক দিনত এটাই দিম বা ৫০টাই দিম বা ১০,০০০ দিম, কোনো এটা চাকৰিত ঘোষ খাব নোৱাৰিব, ঘোষ দিব নোৱাৰিব। আৰু আজিও মই এই হলত পূৰা এনচিয়ৰ কৰিছোঁ, আজিৰ সভাৰ পিছত এই ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰামৰ পিছতো যদি গম পাওঁ কোনোবাই ঘোষ দিছে তাৰ চাকৰিত যাব, কোনোবাই ঘোষ লৈছে তাৰো চাকৰি যাব। কিন্তু মোক ৰাইজে যি দায়িত্ব দিছে এই দায়িত্বটো কৰিম আমি। তো সেইকাৰণে আজিৰ সময়ত আপোনালোকে সকলো জানে, এটা সময়ত টেৰৰিজিম, যিটো সন্ত্ৰাসবাদ বুলি আমি কথা শুনি আছিলোঁ, বন্দুক বাৰুদ লৈ মানুহ মাৰে, কিবা কৰে, সেইবিলাক সন্ত্ৰাস। কোনোবা ভাইলেঞ্চ কৰে, এইটো হ'ল সন্ত্ৰাস। আজিৰ সময়ত সভ্য সমাজ, আমাৰ সমাজৰ মাজত তেনেকুৱা সন্ত্ৰাসৰ পৰিৱেশ নাই। কিন্তু এই যে ঘোষ খোৱা আৰু লোৱা, এইটোৱে এটা সন্ত্ৰাসৰ নিচিনা হৈছে। এই সন্ত্ৰাসৰ পৰা আমি যদি বাহিৰত আহিব লাগে, এটা জেনেৰেশ্যনে প্লেচ কৰিব লাগিব, সংকল্পবদ্ধ হ'ব লাগিব, আমি ঘোষ নিদিওঁ আৰু ঘোষ নল'ম বুলি পেলাই। তেতিয়াহে এইটো শেষ হ'ব। যদি চবে দিব বিচাৰে তেতিয়া কিন্তু সেইটো শেষ নহ'ব। তো সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে আজি এপইণ্টমেণ্ট পাব আজিৰ পৰা চৰকাৰী মানুহৰ। যোৱাকালি ৰাতি মই কেইজনমান মাষ্টৰ পাইছোঁ, মই ছেক্ৰেটাৰী কালি ৰাতিয়ে দি থৈছোঁ আমাৰ বৰ্মন ডাঙৰীয়াক, এই প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত কিছুমানক ছাছপেণ্ড কৰিব লাগে বুলি কৈছোঁ মই। প্ৰায় ৩জনমান মাষ্টৰ ছাছপেণ্ড হ'ব আজি। কাৰণটো কি? কাৰণটো বেলেগ একো নহয়। মোক ক্ৰিটিচাইজ কৰাটো মই বেয়া নাপাওঁ, মোক ১০০বাৰ ক্ৰিটিচাইজ কৰক। ডেম'ক্ৰেচিত আৰ্টিকল 19ত সকলোৰো ক্ৰিটিচাইজ কৰা বা ৰাইট টু স্পীচ চবৰো আছে। কিন্তু ভুল তথ্য দি এজন চৰকাৰী কৰ্মচাৰীয়ে কিয় মানুহক মিছলিড কৰিব? এইটোতো হ'ব নোৱাৰে। কমন মানুহ এজনে যাৰ তথ্য নাই, যাৰ একো নাজানে, যাৰ তাত কোনো ইনফৰমেশ্যন নাই, সি ভুল কৰিব পাৰে। কোনোবা পলিটিকেলি মটিভেটেড, সি ভুল কৰিব পাৰে। কাৰোবাৰ ইণ্টেনশ্যন আছে, মোক এনেই বেয়া পায়, সি ভুল কৰিব পাৰে। কিন্তু আপুনি এজন চৰকাৰী কৰ্মচাৰী, চৰকাৰৰ দৰমহা লৈ পেলাই আপুনি চলি আছে, খাই আছে, ঘৰটো পালন কৰি আছে, তাৰ পিছত আপুনি ভুল তথ্য দিছে। তাতে কৈছে যে গোটেই BTCখন শেষ কৰি দিব আৰু এইকেইটাই বুলি কেনে।
এতিয়া আপোনালোকক 900 এপইণ্টমেণ্ট দি গোটেই BTCটো শেষ কৰি দিম আমিতো ভাল ভাল শিক্ষক পাইছোঁ ইয়াতে যিসকলে ভাল ৰিজাল্ট কৰিছিলে ভাল শিক্ষক পাইছোঁ আজি আমি আমাৰ মানৱ সম্পদ আৰু আগুৱাই যাব সো এই কাৰণে আপোনালোকক মই অনুৰোধ কৰিম এপইণ্টমেণ্ট পোৱাটোৱে আপোনালোকৰ জীৱনৰ এটা গাইডলাইনছ এই এপইণ্টমেণ্টটো সেইটো মাত্ৰ বগা কাগজত কেইটামান টাইপ মাৰি থোৱা আখৰ আছে এনেকুৱা নহয় এই এপইণ্টমেণ্টটো আপোনালোকৰ যিদিনালৈকে আপুনি চৰকাৰী চাকৰি কৰিব মাষ্টৰ হ'ব আপোনাৰ গাইডলাইনটো সেই এপইণ্টমেণ্টখনে আৰু এপইণ্টমেণ্টটো ৰিচিভ কৰাৰ পিছৰ দিনাৰ পৰা আপুনি চৰকাৰী মানুহ হৈ গ'ল আৰু সিদিনাৰ পৰা আপুনি ডু আৰু ডন্টছ মনত ৰাখিব লাগিব মই কি কৰিব পাৰোঁ আৰু কি কৰিব নোৱাৰোঁ মই কি কৰিব পাওঁ আৰু কি কৰিব নাপাওঁ কাৰণ দেশ এখন এটা চিষ্টেমেদি চলিব লাগিব পণ্ডিত জৱাহৰলাল নেহৰু আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে যেতিয়া ভাৰতখন স্বাধীন হ'ল জাতিৰ পিতা মহাত্মা গান্ধী তেখেতৰ তাত যাই পণ্ডিত নেহৰু সুধিলে যে দেশখন কেনেকৈ চলোৱা যাব এই আলোচনাত বাপুৱে ক'লে যে চিষ্টেম বনোৱা আৰু চিষ্টেমটো তুমিও মানি চলা তেতিয়া দেশখন ভালকৈ চলিব চিষ্টেম বনোৱা আৰু চিষ্টেমটো তুমিও মানি চলোৱা তাৰমানে আমাৰ দেশৰ যি চিষ্টেম আছে প্ৰধানমন্ত্ৰী ইয়াৰ ওপৰত নহয় চিষ্টেমৰ তলতহে সংবিধানৰ তলতহে আইনৰ তলতহে আইনৰ ঊৰ্ধত কোনো নহয় ময়ো নহয় আপুনিও নহয় কোনো নহয় কিন্তু এই কথাখিনি মানি নচলাৰ কাৰণে দেশত বহুত সময়ত বহুত গণ্ডগোল লাগে কিবা এটা কথা সংবিধানত লিখা আছে ইটো ভুল ব্যাখ্যা কৰা নিয়মত কিবা এটা কথা আছে ইটো ভুল ব্যাখ্যা কৰা নালাগাকৈ কোনোবা এটা পলিচিত ক্ৰিটিচাইজ কৰা কিছুমান মানুহ আছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে খালি সি ক্ৰিটিচাইজে কৰি থাকে কিন্তু সি নিজে গছ এডালো নৰুই সি নিজে গছ এডালো ৰোৱা নাই বেলেগৰ গছ ৰোৱাটো ক্ৰিটিচাইজ কৰি আছে সি এজন ছাত্ৰক পঢ়া নাই ই এজন কোনো এটা কাম কৰা নাই সি বেলেগক কিন্তু 24 আৱাৰ ক্ৰিটিচাইজ কৰি আছে তাৰ ফলত কি হ'ব কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম কৰক তাত লাভ হয় কিন্তু নেগেটিভ ক্ৰিটিচিজমবিলাকে কোনোবা ভাল মানুহকো বেয়া কৰে আপুনি এজন ভাল শিক্ষক ভালকৈ শিকাই আছে হ'ব পাৰে আপোনাৰ কোনোবা এটা স্বভাৱটো অলপ লৰচল ডাঙৰ নহয় কিবা এটা কাকবা মাত দিয়া নাই সেইটো কথাটো যদি বহুত বেয়াকৈ কৈ দিয়ে আপোনাৰ মনত বেয়া লাগিব তো সেইকাৰণে আজিৰ সময়ত মই আপোনালোকক কৈছোঁ যে আপোনালোকৰ এপইণ্টমেণ্ট এখনে গাইডলাইন আৰু আমাৰ BTCৰ ছেক্ৰেটাৰিয়েটত 1 বছৰ 2 বছৰ আগত আমি 10টা বজাত তালা মাৰিছিলোঁ নাহা কাৰণে মানুহবিলাক সদায় পলমকৈ আহে তেতিয়া আমাৰ কৰ্মচাৰীবিলাকে ক'লে যদি আমি আহিবই লাগে আমাক কিয় নটিচ দিয়া নাই বুলি কেনে চৰকাৰী চাকৰিয়াল এজনক আৰু নটিচ দিব লাগে 10টা বজাত আহিব লাগে বুলি এই এপইণ্টমেণ্টখনে নটিচ তাৰমানে যিদিনা স্কুল আছে স্কুলত একাডেমিক টাইম মানে একাডেমিক কেলেণ্ডাৰৰ যি টাইম দিয়া আছে এই টাইমত আপুনি যাব লাগিব আৰু শেষলৈকে আপুনি থাকিব লাগিব আৰু যদি ইয়াতে আপুনি ভাল শিক্ষক হ'ব বিচাৰে টাইম শেষ হোৱাৰ পিছতো আপুনি স্কুলত থাকিব পাৰে কাৰণ আপোনাৰ আৰু বেলেগ কাম নাই এইটোৱে আপোনাৰ জীৱনত সবচে ইম্পৰ্টেণ্ট কাম ছ'চিয়েল ইঞ্জিনিয়াৰ বুলি কৈছোঁ মই এতিয়া আপোনালোকে ট্ৰেইনিং ল'ব লাগিব টিচিং ইজ এন আৰ্ট টিচিংটো বেলেগ জবৰ নহয় নিচিনা মই BA পাছ কৰিছোঁ কেৰাণী চাকৰি পাইছোঁ অফিচত যাই কিবা কিবি লিখিব লাগে লিখি আছোঁ ন টিচিংটো এনেকুৱা নহয় টিচিংটো এটা আৰ্ট লাগিব তাতে আমি ভাষণ দিওঁ আৰু ভাষণ দিওঁতে ই মোৰৰ পৰা মোৰ মানুহবিলাকক চাই থাকোঁ যে মানুহবিলাক শুনি আছেনে নাই ওপৰে তলে যদি শুনা নাই ভাষণটো দি লাভ নাই আৰু মোৰ ভাষণটো মানুহক কানেক্ট কৰা নাই কানেকশ্যন কাৰেকশ্যন এণ্ড ডাইৰেকশ্যন CCD it is a theory unless you corrected you won't have any direction connection electricity to কেনেকা যায় এটা তারটো এটা তাৰৰ লগত জড়াই দিব লাগিব এইটো কানেকশ্যনটো ভাল হ'লেহে কাৰেণ্টটো ইয়াৰ দ্বাৰা ফ্লো হ'ব নহ'লে নহ'ব মই বিজ্ঞান শিকাই আছোঁ ছাত্ৰ ছাত্ৰী বুজি পাইছেনে নাই যদি বুজি পোৱা নাই মোৰ তৰিকাটো গলত হ'ব পাৰে মোৰ কথা কোৱাটো মানে ভাল হোৱা নাই হ'ব পাৰে কিবা এটা হ'ব পাৰে ছাত্ৰ ছাত্ৰীক 60 জনক চেঞ্জ কৰিব পাৰে নাই নিজৰ টিউনটো চেঞ্জ কৰিব পাৰে সৰ্বশিক্ষাই যেতিয়া ক'লে যে জয়ফুল লাৰ্ণিং মই তেতিয়া বহুত টিচাৰ্ছ মিট কৰি আছিলোঁ কিছুমান টিচাৰে ক'লে মোক যে আমি 50-55 বছৰ হ'ল জয়ফুল লাৰ্ণিঙত আমি কেনেকৈ নাচিবা কি শিকাম এতিয়া জয়ফুল মিন্স তেখেতসকলে ভাবি ল'লে যে ছাত্ৰৰ আগত নাচিব লাগে গাব লাগে ন
only singing and dancing is not a, part of the joy process of the joyful learning. এজন ছাত্ৰ ছাত্ৰীয়ে ঘৰতকে স্কুলত থাকি বেছি ভাল পোৱা হ'ব লাগিব এই এনভাইৰনমেন্টটো টিচাৰ বিলাকে বনাব লাগিব আগতে আমাৰ গাঁও বিলাকত কি আছিল মা বিলাকে বন্ধৰ দিনা ল'ৰা ছোৱালী গালি পাৰে আজি স্কুল নাই নহয় এই কেটা বহুত দিগদাৰ কৰি থাকে স্কুল থাকিলে ভাল হ'লহেঁতেন বুলি কেনে নিজৰ ল'ৰা ছোৱালী আৰু স্কুলত গ'লে যদি শিক্ষকক গালি পাৰে মাটো ক'লে বেচেৰি সি বুজাবও নাজানে পঢ়া পাতিও নাই সি ঘৰত ল'ৰা ছোৱালী সদায় গালি পাৰে মাৰে কিবা কৰিলে আমাৰ গাঁওবিলাকতো হিটো লাৰিব নালাগে মই মেট্ৰিক দিয়ালৈকে ৰেডিঅ'য়ে টাচ কৰিবলৈ ভয় কৰিছিলোঁ কাৰণ ঘৰত ৰেডিঅ' নাছিলে বেলেগৰ ঘৰত যাওঁ কেতিয়াবা কয় এই বাপা তুমি যাচোন এই ৰেডিঅ'টো বন্ধ কৰি দিয়া বোলে মই ওচৰত যাই পেলাই আৰু গুচি আহোঁ তাৰপিছত কয় কিয় ৰেডিঅ'টো বন্ধ এলিমেণ্টাৰীত অলপ আছে কিন্তু ছেকেণ্ডাৰীৰ পৰা ওপৰত এটা পিৰামিড ষ্ট্ৰাকচাৰ হৈ গৈছে পিৰামিডটো চবে জানে মানে 12% ষ্টুডেণ্টহে পোষ্ট গ্ৰেজুৱেটলৈকে গৈ পায় বাকীখিনি চব আধাতে শেষ দৰমহাটো বেছি পাব কিন্তু এনেকুৱা লেবাৰো কৰিব লাগিব কোনে কেতিয়া কেনেকৈ ব্যৱহাৰ কৰি কথা নাই এই কৰ বুলি ক'ব কিন্তু ইয়াত কোনো একো নকয় আগতে শিক্ষাগুৰুসকলক বহুত সন্মান দিছিলে অফিচাৰবিলাকক বহুত সন্মান দিছিলে লাহে সন্মানটো নোহোৱা হৈ গ'ল এই সন্মানটো যে আজিকালি নিদিয়ে ইয়াৰ কাৰণে আমি সমাজক জগৰীয়া কৰিম না আমি শিক্ষক সমাজক না অফিচাৰবিলাকক জগৰীয়া কৰিম কণী আগত না মুৰ্গী আগত বুজিছেনে তো এতিয়া এই কাৰণে যে আমি এটা এনভাইৰনমেণ্টটো বনাব লাগিব স্কুলত যোৱাৰ লগে লগে তাতে SMC আছে স্কুল এডুকেশ্যনটো কেনেকৈ চলি আছে প্ৰত্যেকজনে ভালকৈ পঢ়ি ল'বা যিহেতু পঢ়িবলৈ জানে তাত SMC আছে CRC আছে কি থাকে স্কুলত গোটেই এনভাইৰনমেণ্ট আৰু ইক'চিষ্টেমটো ঠিক কৰিব লাগিব তাত আমি এডজাষ্ট হৈ যাব লাগিব ষ্টুডেণ্টবিলাকক মৰম দিব লাগিব গালি পাৰি ইমান শিকাব নোৱাৰে গতিকে তৰিকাবিলাক শিকি ল'ব লাগিব বেলেগ নহ'লেও 3 Idiots চিনেমাটো চাই লওক আৰু কি আছিলে অমীৰ খানৰ আৰু এটা তাৰে জমিন পৰ আৰু 3 Idiotsে ভাল লেচন দিছে এতিয়া সবকো ট্ৰেইনিং দিয়া হ'ব অৰিয়েণ্টেশ্যন দিয়া হ'ব কিন্তু কথা হৈছে কি যে আমি মানৱ সম্পদ গঢ়িব লাগিব মই যিটো হ'ব নোৱাৰিলোঁ মোৰ তাত অহা ছাত্ৰজনক মই সেইটো কৰিব লাগিব মই টিচাৰ্ছ মিট কৰি থকা সময়ত 2006 to 2010 যেতিয়া মিটিং কৰিবলৈ যাওঁ বহুত খং কৰে এই মিটিং কৰিবলৈ আহে কিবা জানে বুলি কেনে মই যাই পেলাই স্কুলবিলাকত সুধিলোঁ এখন স্কুলত 30 বছৰ হ'ল স্কুলখন এজনো প্ৰফেচাৰ ওলাব পৰা নাই এজনো ইঞ্জিনিয়াৰ ডক্টৰ ওলাব পৰা নাই এজনো ভাল মানুহ ওলাব পৰা নাই তো আমি কি শিকাই আছো প্ৰশ্ন আহিব না মই শিকোৱা ছাত্ৰ ছাত্ৰী যদি এজনো লিডাৰ হ'ব নোৱাৰে এটো কেনেকৈ হ'ব মোৰ LP স্কুলৰ শিক্ষকজন আজি গৌৰৱ কৰে মোক লৈ পেলাই মই ইমান ফাৰ্ষ্ট বেঞ্চৰ ষ্টুডেণ্ট নাছিলোঁ কিন্তু ঈশ্বৰে এটা গুণ দিছে যে খুব মাইনুটলি মই সব বস্তু ষ্টাডি কৰিব পাৰোঁ আৰু বুজিব পাৰোঁ ময়ো লেট লাৰ্ণাৰ হয় বহুত ফাষ্ট লাৰ্ণাৰ নহয় মোক যদি কোনোবাই কয় একদম 1 মিনিটত পঢ়ি পেলাই এনচাৰ দি মই নোৱাৰিম অলপ পিছত মই দিম যিটো দিম মানে সেইটো আৰু মই জিন্দগীত নাপাৰোঁ এইটো সবৰে বহুতৰে ক্ষেত্ৰত হয় কিন্তু এতিয়া কথা হৈছে কি যে ষ্টুডেণ্ট সাইকোলজিটো ভালকৈ বুজি ল'ব লাগিব সেই ষ্টুডেণ্টবিলাকে অহাকালি যাই ভাল নাগৰিক হ'ব লাগিব আৰু সংস্কাৰটো অলপ শিকাব লাগিব কাউন্সিলিং দিব লাগিব ষ্টুডেণ্টসকলক অলপ ইগনাইট কৰিব লাগিব যিটো আব্দুল কালামে কৈছে আমাৰ ৰুৰেল এৰিয়াৰ ষ্টুডেণ্টবিলাকৰ ড্ৰিম নাই টাউন চহৰত জানা বুজা মাক দেউতাকৰ ল'ৰাবিলাকে ছোৱালীবিলাকে সৰুতে কয় মই ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম গাঁৱৰ ল'ৰা ছোৱালীবিলাকক যাই সোধা মা তুমি মেট্ৰিক দিবা কি কৰিবা বুলি কেনে মেট্ৰিকটো দি লওঁ চাই লওঁ কি কৰিম হায়াৰ ছেকেণ্ডাৰী সোধা কি কৰিবা হায়াৰ ছেকেণ্ডাৰী পঢ়িছা পিছে হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰি ল'ম তাৰপিছত ভাবিম কি কৰিম ডিগ্ৰী যাই আছে পিছত গৈ পেলাই কি হ'ব যে মা মোক কেনেবাকৈ চাকৰি এটা দিয়া দেউতা মোক চাকৰি এটা বিচাৰি দিয়া যদি নোৱাৰে মা দেউতাকে খং উঠিব বেলেগৰ দেউতাকে চাকৰি খুজি দিছে তুমি নোৱাৰা মাক কৰিব মা বেলেগে মন্ত্ৰী MLA লগত ঘূৰি থকা মোক কিয় চাকৰি এটা বিচাৰি দিব পৰা নাই হয়নে সো এগেইন যাই পেলাই শিক্ষিত মানে এইবিলাক শিক্ষিত মানে কি হয় বাৰ্ডেন শিক্ষা দীক্ষা লৈ পেলাই এখন বাৰ্ডেন হৈ যায়
তো এইকাৰণে এই ল'ৰা ছোৱালীবিলাকক ইগনাইটেড কৰিব লাগিব, ইহঁতক সুধিব লাগিব তুমি কি হ'বা। মই যে ক্লাছ 8ৰ ল'ৰা ছোৱালীক পঢ়াম, মই যে এলিমেণ্টাৰী লেভেলৰ ল'ৰা ছোৱালী পঢ়াম, ইহঁতক সংস্কাৰটো দিব লাগিব, থাৰ্ড আইটো খুলি দিব লাগিব, যে এটা ডাইৰেকশ্যন এটা দিব লাগিব। কিন্তু আমি যদি অকল টেক্সট বুকত যি লিখা আছে এইখিনিয়ে পঢ়াওঁ, বাকীখিনি যদি একো কথা নকওঁ, তাৰ লগত শ্বেয়াৰ নকৰোঁ, তাক অলপ খুলি দিবলৈ চেষ্টা নকৰোঁ তাৰ চিন্তা ভাৱনাবিলাক, তেনেহ'লে সি আগুৱাই যাব নোৱাৰিব। আমাৰ দিনতো বহুত মাৰা আছিলে কোবোৱা টিচাৰে, কোবাইয়ে বহুত ষ্টুডেণ্ট আউট কৰি দিয়া আছিলে স্কুলৰ পৰা। কোব খাই নাহে ষ্টুডেণ্টবিলাকে। আজিকালি এইবিলাক নাই আৰু NEP কি কয় আমাৰ যিটো মানে ৰাইট টু এডুকেশ্যন এক্ট হ'ল, তাত বহুত গুণী সংশোধন হৈ গ'ল। কিন্তু এতিয়াও বহুতখিনি পৰিৱেশ সুধাৰ কৰিব লাগে, আচ্ছা কৰি ভাল কৰিব লাগে। বহুত এটা তেনেকুৱা এতিয়াও আমাৰ কৰিব লগা আছে। গতিকে গৈ পেলাই ভালকৈ পঢ়াব লাগিব, স্কুলৰ এনভাইৰনমেণ্টটো ঠিক কৰিব লাগিব, ল'ৰা ছোৱালীৰ লগত ভালকৈ ফ্ৰেণ্ডলি হ'ব লাগিব।